কথাও কৈছে যে শিক্ষক আচলতে আমাৰ বহুত আছে অসমত, ৰেচনেলাইজেশ্যনটো আমি কৰিব পৰা নাই। এপইণ্টমেণ্ট দিয়াটো এতিয়া কৈছে 2012 চনৰ পৰা পেটত পাছ কৰি আছে। আচলতে আমাৰ বিধায়কসকলৰ ওচৰত কোনোবা আহিলে আমি বুজাব লাগে ল'ৰা ছোৱালীবিলাক, টেট পাছ কৰা মানে চাকৰি হ'বই নোৱাৰে। দিজ আৰ জাষ্ট এ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। আৰু আমি প্ৰত্যেকটো এডভাৰটাইজত লিখো যে টেট মানে চাকৰি নহয়। আমাৰ উদ্দেশ্য হ'ল যাতে ল'ৰাজনে বন্দী হৈ নাথাকে, পালেতো ভাল, নাপালেও যাতে আন ইণ্টাৰভিউ বিলাক দি থাকে। সেইকাৰণে আপোনালোকে এটা কথা জানিব যে অসমত টিচাৰ এপইণ্টমেণ্টৰ যিমান স্কোপ আছিলে, মই শিক্ষামন্ত্ৰী থকাৰ সময়ত আই এক্সপ্লইটেড ইট টু মেক্সিমাম, য'ত যি সুবিধা আছিলে। এইবাৰো আমাৰ গভৰ্ণমেণ্টৰ 1 লাখ নিযুক্তিৰ উইদিন জুনৰ ভিতৰত আমি 16,000 টিচাৰ এপইণ্টমেণ্ট দিম। অৰ্থাৎ প্ৰথম চৰকাৰ আহিয়ে 1 বছৰতে আমি এপইণ্টমেণ্ট দিছো। বাট সমস্যাটো হ'ল আমাৰ ল'ৰা ছোৱালীখিনিয়ে গাঁৱৰ স্কুলত যাব নোখোজে। এই প্ৰব্লেমটো কেনেকে আমি অভাৰকাম কৰো সেইটোৰ ওপৰত অলপ আমি চাব লাগিব। এভৰি ডে উই মিট পিপল, ধুবুৰীত থাকিব মন নাই, বৰপেটাত থাকিব মন নাই, কোনোবাই ক'ব গুৱাহাটীত থাকিব মন নাই, মাজুলীত হ'লে ক'ব যে মাজুলীলৈকে ঘূৰি আহিব লাগে, ডিব্ৰুগড়ত ক'লে ডিব্ৰুগড়লৈকে ঘূৰি আহিব পাৰে। দুইটা কাম হ'ব নোৱাৰে যে শিক্ষকো নিযুক্তি দিয়ক আৰু পষ্টিংটো নিজৰ মতে দিয়ক। কাৰণ হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্টৰ আজিকালি জাজমেণ্ট ইমান যে সমষ্টি ভিত্তিক এপইণ্টমেণ্ট দিব নোৱাৰে, ডিষ্ট্ৰিক্ট ভিত্তিক দিব গ'লেও বহুত কাগজ বনাব লাগে আৰু ইমান কেছ হয়। আপোনালোকে এইকেইদিন এপইণ্টমেণ্ট হৈ আছে, ফলো কৰিলে দেখিব ক'ৰবাত যদি দশমিক মাৰ্কছ এটাও গণ্ডগোল হৈছে মানুহে গৈ কোৰ্ট কেছ কৰি দিয়ে, গোটেই এপইণ্টমেণ্ট প্ৰচেছটো ষ্টে কৰাই লয়। সেইকাৰণে আমি বহুত সাৱধানে চলি নিযুক্তিবোৰ দিছো। এতিয়া দলগাঁৱত এতিয়া যে ইমান ধুনীয়াকৈ আমাৰ বিধায়ক মহোদয়ে ক'লে যে GNM নাৰ্ছ আহে, ঘৰত ঘূৰি যাব লাগে। কোনটো ঘৰত ঘূৰি যাব লাগে? ঘৰটো হ'ব লাগিব চাব ষ্টেচনটোৰ লগত। এই যে আমি কথাবিলাক ৰেগুলাৰাইজ কৰি দিছো যে কোনোবা এজন আহিব ঘৰত ঘূৰি যাব লাগে, ঘৰ বুলিতো বেলেগ বস্তু নাই। তেনে গুৱাহাটীত ঘূৰি আহিব নেকি গধূলি? এতিয়া ঘৰ মানে গভৰ্ণমেণ্টৰ হেডকোৱাৰ্টাৰলি পাৰ্মিশ্যন নোহোৱাকৈ কোনো ঘৰত যাব নোৱাৰে। ঘৰ যোৱাটো এটা ডাঙৰ উৎসৱ। আমাৰ দেউতাহঁতৰ দিনত যেতিয়া চাকৰি কৰিছিল, ঘৰ যাবৰ কাৰণে 4 মাহ আগৰ পৰা প্লেনিং কৰে। এতিয়া পুলিচৰ DSP SP বিলাকে ঘৰত যাম বুলি 4 মাহ আগৰ পৰা প্লেনিং কৰে। কাৰণ ঘৰটো এনেকুৱা বস্তু নহয় য'ত মই চাকৰি লৈছো সেইটোৱে মোৰ ঘৰ। এতিয়া গধূলি ঘৰত গুচি আহিব খোজে, তেনেকে হলে চৰকাৰে কিমান কৰিব? শিফটিং কৰি থাকিব লাগিব। সেইকাৰণে মানুহৰ মাজত খুব এগ্ৰেছিভলি আমি বুজাব লাগে যে চৰকাৰৰ দায়িত্ব কি, চৰকাৰৰ কৰ্তব্য কি, বিষয়া কৰ্মচাৰীৰ দায়িত্ব কি। মংগলদৈত চাকৰি কৰা মানে গধূলি গুৱাহাটীত ঘূৰি অহাটো নহয়। ডিষ্ট্ৰিক্ট এখনৰ জুৰিডিকশ্যন পাৰ হ'বৰ কাৰণে DC ৰিটেন অৰ্ডাৰ নহলে কোনেও ডিষ্ট্ৰিক্টৰ জুৰিডিকশ্যন পাৰে হ'ব নোৱাৰে। অকল যদি কোনোবা এজনে যদি গধূলি ভিডিঅ' কৰি মাত্ৰ গভৰ্ণমেণ্টক দিয়ে যে অমুকজনে মংগলদৈত চাকৰি কৰে, গুৱাহাটীত বজাৰ কৰি আছে, that video is enough to put him under suspension. But he cannot leave district headquarters. গুৱাহাটীৰ পৰা গৈ নলবাৰীত চাকৰি কৰা, গুৱাহাটীৰ পৰা গৈ মৰিগাঁৱত চাকৰি কৰা, গুৱাহাটীৰ পৰা গৈ নগাঁৱত চাকৰি, আমি কৰি আছো আনঅফিচিয়েলি। কিন্তু এনেকে সমাজ এখনতো হ'ব নোৱাৰে। আগত LP স্কুলৰ মাষ্টৰ মানে কি অকল মাষ্টৰী নকৰে, সেই য'ত পোষ্টিং আছে তাৰ দুৰ্গা পূজা, তাৰ বিহু, তাৰ সমাজ জীৱনৰ অংগ হৈ পৰে। এতিয়া নিয়মটো কি, ৰাতিপুৱা বাছ ইয়াতে বাছো কৰি লৈছে যে একেলগে ভাড়া কৰি লৈছে, একেলগে খানাপাৰাৰ পৰা মৰিগাঁৱলৈকে বাছেদি যায়, আকৌ গধূলি মৰিগাঁৱৰ পৰা ইয়ালৈকে ঘূৰি আহে। তাৰমানে তেওঁ ব্যস্ত হৈ থাকে। আৰু কয় মোৰ ছোৱালীজনী অকলে থাকিব নোৱাৰে, মোৰ ল'ৰা অকলে থাকিব নোৱাৰে। চৰকাৰী চাকৰিটো যে তেনেকুৱা নহয়। মাৰ্ঘেৰিটাত পোষ্টিং হলে তেওঁ মাৰ্ঘেৰিটাতে থাকিব লাগিব। মাৰ্ঘেৰিটাৰ সীমা উইদাউট SDO চিভিল পাৰ হ'ব নোৱাৰে। এতিয়া আমি উল্টাই বিধানসভাত উল্টাই কওঁ তেওঁ ঘৰত ঘূৰি আহিব লাগে, অমুক ঘূৰি আহিব লাগে। যেতিয়া আমি বিলাকে এনকাৰেজ কৰি থাকো তেতিয়াহ'লেতো আৰু আইন ধৰি ৰখাটো কোনো মানুহেই নাথাকে। সেইকাৰণে আপোনালোকে যি টেটত পোষ্টিং হৈছে ল'ৰা মাতি আনিব, খুৱাব, চাহ খুৱাব, বহিব, কথা পাতিব যে বাবা তোমালোক ইয়াত থাকা, মই সুবিধা কৰি দিম। বহুতে কয় যে অমুক কলে গলে আমাক
কিছুমান ভিডিঅ' ওলায়, কিছুমান ওলায় যে টেটৰ শিক্ষয়িত্ৰীৰ ওপৰত অত্যাচাৰ অমুক তমুক, বিধায়ক লগে লগে যাব লাগে যে তোমাৰ লগত মই আছো, তোমাক কোনো একো কৰিব নোৱাৰে। এই যিবিলাক চিষ্টেম, ইক'চিষ্টেমটো যদি আমি বনাওঁ, তেতিয়াহে অসমখন পৰিৱৰ্তন হ'ব পাৰিব। আৰু সেই দিশত কাম কৰক, আৰু আমি সকলো লগত আছো, আমি একেলগে মিলি কাম কৰিম। মোৰ এইখিনি অলপমান সময় বেছি ল'লো যদিও কথাখিনি ক্লিয়াৰ কৰি দিয়াৰ কাৰণে মই দুআষাৰ ক'লো।